Hello friend, welcome to my channel. আজি আপোনালোকৰ মাত লৈ আছে এটা বিশেষ এপ যিটো এপৰ পৰা আপোনালোকে 1 টকা ইনভেষ্ট নকৰাকৈ টকা ইনকাম কৰিব পাৰে। এই এপৰ পৰা আপোনালোকে ভিডিঅ' চাই ইনকাম কৰিব পাৰে, এপ ডাউনলোড কৰি ইনকাম কৰিব পাৰে, চেক ইন কৰি ৰিৱাৰ্ড পাই থাকিব আৰু আপোনালোকে ইনভাইট কৰি টকা ইনকাম কৰিব পাৰে। আপোনালোকে যে মোৰ ভিডিঅ'টো চাই আছে, এই ভিডিঅ'টো যদি এই এপত চাই তেনেহ'লে আপোনালোকে কিবা এটা টকা ইনকাম কৰিব পাৰিব। এই এপৰ পৰা আপোনালোকে ইউটিউবৰ পৰা ভিডিঅ' আপলোড ডাউনলোড কৰিব পাৰিব এই এপৰ জৰিয়তে। এই এপটোৰ নাম হৈছে বিটমেট কেশ। হয় গাইছ, আপোনালোকে বহুতে বিটমেট ইউজ কৰে, কিন্তু এই বিটমেটৰ পৰা একো টকা আপোনালোকে লাভ কৰিব নোৱাৰে, অৰ্থাৎ ইনকাম কৰিব নোৱাৰে। কিন্তু আপোনালোকে যদি এই এপটো আপোনালোকে ইউজ কৰে তেনেহ'লে ভিডিঅ'টো ডাউনলোড কৰিব পাৰিব ইউটিউবৰ পৰা, কিন্তু তাৰ বাহিৰেও আপোনালোকে ইনকামো কৰিব পাৰিব। কিন্তু কেনেকৈ ইনকাম কৰিব আজি এইখন ভিডিঅ'ত দেখুৱাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা হ'লে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এপটো ডাউনলোড কৰাৰ কাৰণে আপোনালোকে এইখন ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক্লিক কৰিব আৰু ডেছক্ৰিপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে লিংকটো পাই যাব, অথবা যদি আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাব আৰু ইয়াত লিখিব বিটমেট কেশ আৰ্নিং এপ। আপোনালোকে লিখি চাৰ্চ দিব আৰু আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচ শ্ব' কৰিব আৰু ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে এপটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে যেতিয়া অ'পেন কৰিব আপোনালোকৰ সন্মুখত ঠিক এনেকৈ ইণ্টাৰফেচ শ্ব' কৰিব। আপোনালোকে কি কৰিব, কেশ অপশ্যনটোত ক্লিক কৰি দিব আৰু কেশ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰিৱাৰ্ড দিয়া হ'ব আৰু আপোনালোকে চেক ইন কৰিবলৈ দিয়া হ'ব। গতিকে আপোনালোকে সেইখিনি কৰি ল'ব, চেক ইন কৰি ল'ব আৰু ৰিৱাৰ্ডখিনি একচেপ্ট কৰি ল'ব। চেক ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকৈ ইণ্টাৰফেচ শ্ব' কৰিব আৰু আপোনালোকে এইটো ইয়াত যিটো ফাৰ্ষ্ট ইনকাম হয় সেইটো হৈছে যে আপোনালোকৰ চেক ইন কৰি ইনকাম। গতিকে আপোনালোকৰ ওপৰত দেখা পাইছে এই অপশ্যনটো হৈছে চেক ইন। ইয়াত যদি আপোনালোকে ক্লিক কৰে তেনেহ'লে আপোনালোকে চেক ইন কৰিব পাৰিব। গতিকে আপোনালোকে চাব পাৰিছে এনেকুৱা আহি থাকিব আৰু আপোনালোকে ডেইলি চেক ইন কৰিব পাৰিব। আৰু দ্বিতীয়টো হৈছে যে কলহৰ নিচিনা ওপৰত দেখা পাইছে এই অপশ্যনটো, ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে কইন আপোনাক দিয়া হ'ব আৰু এই কইনৰ পৰা আপোনালোকে টকা হ'ব। গতিকে 2 নম্বৰ এইটো হৈছে। 3 নম্বৰত আছে আপোনালোকে ভিডিঅ' চাই ইনভাইট কৰি আৰু ইনভাইট কোড ইউজ কৰি। আপোনালোকে কি কৰিব, ইয়াৰ পৰা আপোনালোকে হোৱাটছএপৰ মাধ্যমত এপটো ইনভাইট কৰিব পাৰিব। হোৱাটছএপ বিভিন্ন ধৰণৰ মাধ্যমত ইনভাইট কৰিব পাৰিব আৰু ইনভাইট কোডটো আপোনালোকৰ যদি স্ক্ৰীণত দেখা পাইছে এই কোডটো যদি আপোনালোকে ইউজ কৰে তেনেহ'লে আপোনালোকে 5 টকা এটা পাই যাব। গতিকে আপোনালোকে আশা কৰোঁ এই কোডটো আপোনালোকে ইউজ কৰিব আৰু ইউজ কৰাৰ পিছত আপোনালোকৰ যিটো ইনকাম আছে এইবিলাক এপ আপোনালোকে দেখা পাইছে এপবিলাক ডাউনলোড কৰি আপোনালোকে টকা ইনকাম কৰিব পাৰে আৰু মাজে মাজে এনেকুৱা কইনছ দিয়া হ'ব আপোনালোক। আপুনি এইবিলাক ক্ল'জ কৰি দিব। দিয়াৰ পিছত আপোনালোকে তলত দেখাব ইনভাইট। গাইজ আপোনালোকে তলত দেখাব ইনভাইট অপশ্যনটো আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইনভাইটত ক্লিক কৰাৰ পিছত আপুনি যাক ইনভাইট কৰিব তেওঁ যদি এপটো ডাউনলোড কৰে তেনেহ'লে আপোনাৰ এটা 5 টকা পাই যাব আৰু তেওঁ যিমান টকা ইনকাম কৰিব তাৰ পৰা আপোনালোকে 10%কৈ পাই থাকিব। অৰ্থাৎ তেওঁ যদি 100 টকা এটা ইনকাম কৰে এই এপৰ পৰা তাৰ পৰা আপুনি 10 টকা এটা পাই যাব, অৰ্থাৎ 10% আপুনি পাই থাকিব। তাৰপিছত আপোনালোকে যদি মিট ক্লিক কৰে তেনেহ'লে দেখা হ'ব এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব আপোনাৰ সন্মুখত। আপুনি চাইন ইন কৰিব পাৰে ইউটিউবৰ সৈতে। মই চাইন ইন নকৰোঁ, চাইন ইন কৰিলে আগতে কইন দিছিল এতিয়া নিদিয়ে। আপোনালোকে কি কৰিব, হোমত আহিব, হোম অপশ্যনটোত ক্লিক কৰিব আৰু ইয়াৰ পৰা ওপৰত দেখাব এটা অপশ্যন আছে, তাত ক্লিক কৰিলে আপুনি কিছুমান কইন পাব আৰু ইয়াৰ পৰা ভিডিঅ' চাব পাৰে। বিভিন্ন ধৰণৰ ভিডিঅ' আছে ইয়াত, আপুনি খুজিলে ইয়াৰ পৰা এই ভিডিঅ'টো যে আপোনালোকে চাই আছে এই ভিডিঅ'টো ইয়াৰ পৰা চাব পাৰে। গতিকে মই চাৰ্চ দিছোঁ চাউথ মুভি বুলি লিখি মই চাৰ্চ দিছোঁ। চাউথ মুভি লিখি চাৰ্চ দিয়াৰ পিছত আপোনালোকে চাব পাৰিছে ৱৰ্ল্ড মুভি আহি গৈছে। ইয়াৰ পৰা আপোনালোকে মুভিও চাব পাৰে। মই জাষ্ট এক্সাম্পল হিচাপত আপোনালোকক দেখাইছোঁ। মুভিৰ ওপৰত ক্লিক কৰি দিছোঁ আৰু মুভিৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচ শ্ব' কৰিব। অলপ সময় লোডিং ল'ব, ইণ্টাৰনেট স্পীডৰ লগত অলপ কথা আছে। ইণ্টাৰনেট স্পীড থাকিলে লোডিং নলয়, অলপ সময় লোডিং ল'ব আৰু আপোনালোকে এইটো দেখা পাইছে ইয়াত ঘূৰি থাকিব আৰু আপোনাৰ কইনবিলাক জমা হৈ থাকিব। ওপৰত যদি ক্লিক কৰে তেনেহ'লে ভিডিঅ'ৰ যিটো এইটো আপোনালোকে চিলেক্ট কৰিব পাৰে, ভিডিঅ'ৰ কোৱালিটি যিটো আছে কোৱালিটি আপোনালোকে চিলেক্ট কৰিব পাৰে আৰু ইয়াৰ পৰা আপোনালোকে ভিডিঅ'বিলাক চাই ইনকাম কৰিব পাৰে। গতিকে এই এপৰ পৰা এনেকৈ ইনকাম কৰিব পাৰিব আৰু এপবিলাক ডাউনলোড কৰিও ইনকাম কৰিব পাৰিব আৰু মাজে মাজে আপোনাৰ কইন দিয়া হ'ব। এইবিলাক আপুনি ক্ল'জ কৰি দিব। ক্ল'জ কৰাৰ পিছত আপোনালোকে আকৌ কেছত আহি যাব। অহাৰ পিছত আপোনালোকে দেখা পাইছে মোৰ 91 পইচা জমা হৈছে
আপোনালোকে জাষ্ট এইটো এসপ্তাহমান ইউজ কৰিব আৰু এসপ্তাহৰ ভিতৰত আপোনালোকে 20 টকা এটা 100% পাই যাব আপোনালোকে বহুত মুভি চাই কিন্তু সেইবিলাক মুভি চাই কোনো লাভ নহয় আপুনি যদি ইয়াত যদি মুভি চাই তেনেহ'লে কিবা এটা টকা আৰ্নিং কৰিব পাৰিব ইয়াত বহুতো ধৰণৰ এপ দেখা পাইছে এইবিলাক এপ আপোনালোকে ডাউনলোড কৰিব পাৰে এইবিলাক এপৰ দুটাকৈ চৰ্ত দিয়া থাকে দুটা তিনিটাকৈ চৰ্ত দিয়া থাকে সেইবিলাক হৈছে যে আপুনি এপটো ডাউনলোড কৰিব লাগিব আৰু ওপেন কৰিব লাগিব ওপেন কৰি আপোনাৰ অলপ সময় ইউজ কৰিব লাগিব তাৰ পিছদিনা আকৌ ফি মিনিট ইউজ কৰিব লাগিব অলপ সময় ইউজ কৰিব লাগিব গতিকে এপটো ডাউনলোড কৰাৰ কাৰণে গেটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক প্লে ষ্ট'ৰ অথবা ক্ৰম বজাৰলৈ লৈ যাব আৰু আপুনি তাত গৈ আপোনালোকে এপটো ডাউনলোড কৰিব পাৰে আৰু চৰ্ত যিটো আছে সেইটো পূৰণ কৰিব লাগিব তাৰপিছত আপোনালোকে কইনটো দিয়া হ'ব আৰু কইনৰ পৰা টকা পাই যাব আপোনালোকে জাষ্ট এসপ্তাহ ইউজ কৰিব আৰু এসপ্তাহত আপোনালোকে ভাল এটা টকা ইনকাম কৰিব পাৰিব ওপৰত দেখাব উইথড্ৰ অপশ্যন ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত ইয়াত ট্ৰান্সফাৰ আৰু ফোন বিল আৰু ট্ৰান্সফাৰ দুটা অপশ্যন আছে আপোনালোকে কি কৰিব ফোন বিলত ক্লিক নকৰিব ট্ৰান্সফাৰত ক্লিক কৰিব ছাইডত যিটো অপশ্যন আছে ট্ৰান্সফাৰ ইয়াত ক্লিক কৰিব ফোন বিলত ক্লিক কৰিলে আপোনালোকে পইচা নাপাব ট্ৰান্সফাৰত ক্লিক কৰিব আৰু ইয়াত দেখা পাইছে 10 টকা 20 টকা 50 টকা 105 টকা 200 টকা আৰু 500 টকালৈকে উইথড্ৰ কৰিব পাৰিব ইয়াত আপোনালোকে বেংক একাউণ্টৰ সৈতে উইথড্ৰ কৰিব পাৰিব মোৰ যেহেতু টকা নাই সেইকাৰণে মই দেখাব নোৱাৰিলোঁ গতিকে এনেকৈ আপোনালোকে ইনকাম কৰিব পাৰিব আৰু উইথড্ৰ কৰিব পাৰিব ওপৰত ৰেকৰ্ড দেখাই আছে তাত ক্লিক কৰি আপোনালোকে ৰেকৰ্ডো চাব পাৰে মাত্ৰ 2 দিনৰ ভিতৰত আপোনালোকে এদিন 2 দিন অথবা আধা ঘণ্টাৰ ভিতৰত আপোনালোকৰ টকাখিনি উইথড্ৰ হৈ যাব পাৰে এনেকুৱা হ'ব পাৰে যে আপোনাৰ টকাখিনি 5 মিনিটৰ ভিতৰতো উইথড্ৰ হ'ব পাৰে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি অলপ পৰিমাণে ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে গতিকে ভিডিঅ'টো ইমান সময় ধৰি দেখাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ভিডিঅ' পাবলৈ আৰু নেক্সট ভিডিঅ' কেনেকুৱা টপিকৰ ওপৰত বিচাৰে কমেণ্ট কৰি জনাব পাৰে গতিকে ইমান সময় ভিডিঅ'টো দেখাৰ বাবে ধন্যবাদ